মইনাহঁত, আগৰটো ভিডিঅ'ত আমি পানী পাথৰ 1, 2, 3, 4 প্ৰশ্নকেইটাৰ উত্তৰসমূহ কৰিলোঁ। আজি আমি 5, 6, 7 এই প্ৰশ্নকেইটাৰ উত্তৰসমূহ কৰোঁ আহা। তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিয়াই তাত ঘূৰণীয়া চিনেৰে ঘেৰ দিয়া। গা ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফনিওৱা। নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল। পাহাৰ। মাছ, হাঁহ, বান্দৰ, ঘৰিয়াল, কাছ। বান্দৰ। জাহাজ, নাও, ৰেলগাড়ী, ফেৰী। ৰেলগাড়ী। নাৰ্জী, পদুম, ভেট, মেটেকা। নাৰ্জী। তোমাৰ ঘৰৰ পানী ক'ৰ পৰা সংগ্ৰহ কৰা? আমাৰ ঘৰৰ পানী দমকলৰ পৰা সংগ্ৰহ কৰা হয়। পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। পানী দূষিত হোৱাৰ 3টা কাৰণ হ'ল: পুখুৰীত গা ধুলে, গৰু ম'হ পানীত নামিলে, লেতেৰা বস্তু পানীত পেলালে। মইনাহঁত, 5 নং প্ৰশ্নৰ অমিলটোত ঘূৰণীয়া চিন দিয়া হৈছে। কিয় ঘূৰণীয়া চিন দিয়া হৈছে তোমালোকে চিন্তা কৰি উলিয়াবা। আৰু ভিডিঅ'টো ভাল পালে মোক জনাবলৈ নাপাহৰিবা।